আজি আমাৰ অঞ্চলৰ কাৰণে চুকলাই অঞ্চল এটা গৌৰৱৰ দিন আমাৰ জলঠেংপাৰ গাঁৱৰ পৰা জোনমণি চৰণীয়া মানে BDS কমপ্লিট কৰি আহিলে ডেন্টিষ্ট ডক্টৰ হিচাপে ওলাই আহিলে গাঁওখনৰ প্ৰাইমাৰী স্কুল আৰু ইয়াৰ পিছত আমাৰ অঞ্চলখনৰ নাওকাটাৰ যি বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আছে তাতে পঢ়া শুনা কৰিছিলে গতিকে তেখেতৰ মানে যিটো জীৱন যাত্ৰা খুবেই জটিল আছিলে কিন্তু তাৰ মাজেদিও পঢ়া শুনা কৰি পেলাই আজি তাই ডক্টৰ সম্পূৰ্ণ মানে কোৰ্সটো সম্পূৰ্ণ কৰি আহিল গতিকে আমাৰ জাগাৰ কাৰণে গৌৰৱৰ কথা আৰু এনেকুৱা ঠাইৰ পৰা ডক্টৰ হোৱা আৰু এনেকুৱা পৰিয়ালৰ পৰা ডক্টৰ হোৱাটো নিশ্চয়কৈ আমাৰ সবৰ কাৰণে মানে প্ৰেৰণাদায়ক এইটো আমাৰ সকলোকে প্ৰেৰণা কৰে এই পৰিয়ালৰ পৰা বা সেই অঞ্চলৰ পৰা এনেকুৱা ধৰণৰ আমাৰ গাঁৱৰ সাধাৰণ বিদ্যালয়ৰ পৰা পঢ়া শুনা কৰি যে ডক্টৰ হ'ব পাৰে আজি সেইটো এটা বিশ্বাস আত্মবিশ্বাস অঞ্চলৰ সবকে তাই আনি দিছে গতিকে তাৰ কাৰণে জন্মনিক আজি আমি অলপ সম্বৰ্ধনা জনাইছো আৰু কি কয় এটা গৌৰৱৰ উৎসৱ পাতিছো বিহুৰ নামত একেলগে একলগ হৈ পালে সেইটোৰ নামতে সবে মিলি ফালে এসাঁজ খোৱা মানে ইয়াত বাকী একো নাই এই জন্মনি আছে ইয়াতে মোৰ ভূমিকাটো মইতো পাব্লিক মেন মই ৰাইজৰ মানুহ সৰু বয়সৰ পৰাই মই ৰাইজৰ নামতে ওলাইছো মই যেতিয়া মানে কি কয় তোমাৰ হাইস্কুল চূড়ান্ত পৰীক্ষা কমপ্লিট কৰিলো তাৰ পিছতে মই ৰাজহুৱা জীৱনতে আছো আজিলৈকেও ৰাজহুৱা জীৱনটো ৰাজনৈতিক জীৱন মানে ৰাজহুৱা জীৱন বাটে ঘাটে য'তে যাকে যি পাওঁ যদি ক'ৰবাত কিবা পাৰো সহায় কৰিছো কিবা যদি কোনোবাই এডভাইচ বিচাৰিছে এডভাইচ দিছো ঠিক তেনেকুৱা ধৰণৰ মানে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মানুহক লগ পাই আহিছো জন্মনিকো তেনেকুৱাকৈ জন্মনিটো মই লগ পোৱাই নাছিলো তেওঁৰ মা দেউতাক লগ পাইছিলো তেওঁলোকে জন্মনিৰ বিষয়ে কৈছিলে আৰু তেতিয়া তাত পঢ়া শুনা কৰাৰ ক্ষেত্ৰত ঘৰখনৰ অকণমান মানে অভাৱৰ কথাটো কৈছিলে আৰু তেতিয়া মই মাজে সময় আমি সবে চাই দিম বুলি কৈছিলো আৰু হিচাপে জন্মনিৰ লগত যোগাযোগত থাকি পালে যেতিয়াই তেওঁ কয় যি পাৰো সহায় কৰি আহিছিলো আৰু এটাই উপদেশ দিছিলো কষ্ট হ'বই কিন্তু সেই কষ্টটো কেতিয়াবা সহ্য কৰিব নোৱাৰি যাহাতে পঢ়াটো ত্যাগ নকৰে গতিকে যিকোনো পৰিস্থিতিত আমি লগত আছো বুলি তাইক কৈ আহিছো আৰু সেইমতে যিমান পাৰো আমি মানে সহায় কৰি আহিছো বাকী যি হৈছে তেওঁৰ চেষ্টাত হৈছে তেওঁৰ মানসিক যিটো এটা মানে ষ্ট্ৰং এটা কিবাটো আছে সেইটোৰ কাৰণে হৈছে বুলি মই ভাবো গতিকে আমাৰ কাৰণে ডক্টৰ এটা হোৱাটোই বহুত ডাঙৰ কথা স্যাৰ জন্মনিৰ নিচিনা যদি আৰু কোনোবা আগবাঢ়ি আহে তেনেকুৱা নহয় মানুহে কাৰো মানে পালন পোষণৰ দায়িত্বটো ল'ব নোৱাৰে চবকৈ এক্সিডেণ্টেলি তেনেকুৱা মই ক'লোৱে মই ৰাজহুৱা জীৱনটোত বহুতক তেনেকুৱা পাইছো সহায় কৰিছো পাৰাত গতিকে তেনেকুৱা ডক্টৰ হোৱা থাকিব ইঞ্জিনিয়াৰ থাকিব কিবা এটা যদি জেনুইন হয় মোৰ কথাটো হ'ল কোনোবা অকল আৰ্থিক অৱস্থাৰ কাৰণে এটা যিটো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ত শিক্ষা গ্ৰহণ কৰি আছে সেইটো যাতে উভতি আহিব লগা নহয় গতিকে তামোলপুৰত এজন মানে কি কয় ডক্টৰৰ তেনেকুৱা এটা অৱস্থা হৈছিলে যে তেওঁৰ হস্পিটেলৰ ফিজ দিব নোৱাৰি ঘূৰি আহিব খুজিছিলে সেইটো মই জীৱনত সহায় কৰিব পাইছো তেওঁ এতিয়া ডক্টৰ হৈ ওলাই গ'ল এজন BSc নাৰ্ছিঙৰ কাৰণে তাই মানে কলেজতে এডমিশ্যন ল'ব নোৱাৰিছিলে ঘৰখনৰ আৰ্থিক অৱস্থাৰ কাৰণে হায়াৰ ছেকেণ্ডাৰী ইমান ধুনীয়া মাৰ্কছ পোৱাৰ পিছতো ড্ৰপ দিবলগীয়া হৈছিলে লাষ্টত BSc নাৰ্ছিং তাই মানে এন্ট্ৰেন্স কৰি পাছ কৰিলে আৰু পঢ়াত আমি অলপ সহায় কৰি দিলো আজি ধুনীয়াকৈ তাই BSc নাৰ্ছিং কমপ্লিট কৰিলে ঠিক তেনেকৈ NIT পঢ়ি থকাবিলাক আজি তেওঁলোকে অইলত ধুনীয়াকৈ চাকৰি কৰি আছে তেনেকুৱা বহুত ধৰণৰ মানুহ লগ পাওঁ ইমান বছৰ আজি প্ৰায় 35 বছৰতকৈ বেছি মই যিহেতু বাহিৰত আছো গতিকে তেনেকুৱা ধৰণৰ পৰিস্থিতিটো মই জানো তেনেকুৱা পাই আহিছো আৰু তেনেকুৱা ক্ষেত্ৰত কাকবা সহায় কৰিব পাৰিছো কাকবা সহায় কৰিব পৰা নাই গতিকে সেইটোৱে কথা কিন্তু আজি মানে ভাল লাগিছে যে জীৱনত মানে জন্মনিক যিদিনাৰ পৰা পাইছো আৰু সেইদিনাৰ পৰা মানে জন্মনিক মানে দেখি বা আজি বহুত বেছি ধন্যবাদ ইমান ডাঙৰ কাৰ্যসূচীটি আয়োজন কৰাৰ কাৰণে ছাৰক মই আৰম্ভণিৰ পৰা পাইছিলোঁ যেতিয়া মই ফাৰ্ষ্ট মানে এডমিশ্যন লৈছিলোঁ তেতিয়া ছাৰে মোক কংগ্ৰেচুলেট কৰাৰ কাৰণে
কল কৰিছিলে তেতিয়াৰ পৰাই ছাৰক মই জানো যেতিয়া মোৰ যিকোনো কিবা অসুবিধা হয় তেতিয়া মই ছাৰক ডাইৰেক্টলি মেছেজ কৰোঁ ছাৰে কেতিয়াবা মানে ছাৰক তেনেকৈ কণ্টেক্ট ৰাখি আছিলোঁ ছাৰে সদায় মোক তেনেকৈ হেল্প কৰি আহিছে BDSৰ ক্ষেত্ৰত আচলতে BDSটো বহুত বেছি কষ্টলি হৈ যায় জানিছোঁ সেইটো ক্ষেত্ৰত মোৰ দৰে সাধাৰণ ছোৱালী এজনী তেনেকুৱা ক্ষেত্ৰত মানে পঢ়াটো মানে ইমানো সম্ভৱ নহয় এইটো ক্ষেত্ৰত মোক ছাৰে সদায় হেল্প কৰি আহিছে ছাৰক মই এয়া যোগেৰে বহুত বেছি এই সাফল্যৰ আৰু তুমি প্ৰথমতে কাক ধন্যবাদ জনাবা মোৰ মা দেউতাই সদায় মোক মানে মোৰ জীৱনত মানে যিখিনি লাগে সদায় মোক সৰুৰ পৰা হেল্প কৰি আহিছে আৰু সিহঁতৰ মানে নিজৰ যিখিনি ছেক্ৰিফাইচ কৰি হ'লেও মোক সদায় মানে জীৱনত যি লাগে যি পঢ়িব বিচাৰোঁ তাৰ কাৰণে মোক সদায় ছাপোৰ্ট কৰি আহিছে প্ৰথমতে মোৰ মা দেউতাক সদায় মই তেনেকুৱা ধৰণৰ মা দেউতা পোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ কি ক'ব তোমাৰ নিচিনা জন্মনি দুখীয়া ঘৰৰ জন্মনি আৰু আছে তেওঁলোকক উঠি অহাৰ কাৰণে তোমাৰ নিচিনা মন মেলি আছে কিন্তু এনেকুৱা স্কোপ পোৱা নাই কি আহ্বান জনাবা আচলতে কি হয় মানুহে ভাবে মানে মোৰ ক্ষেত্ৰত কৈছোঁ মানে মই ST হয় STৰ ক্ষেত্ৰত মেক্সিমামে ভাবে মানে যেতিয়া মানে নীটৰ কাৰণে প্ৰিপেৰেশ্যন কৰে বা যিকোনো প্ৰিপেৰেশ্যন কৰে তেতিয়া তেনেকুৱা ভাবে কি আমাৰ কোটা আছে আমি মানে কমকৈ পঢ়োঁ আচলতে তেনেকৈ কেতিয়াও ভাবিব নালাগে যেনেকৈ জেনেৰেল হয় কিবা হয় তেনেকৈ মানে পঢ়ি যাব লাগে তেতিয়া সাফল্য আচলতে ভাল হয় আৰু অপৰচুনিটি আহিলে অপৰচুনিটিৰ কথাটো কি হয় যদি আপোনাৰ মানে বহুত অপৰচুনিটি আছে আচলতে সেইটো ক্ষেত্ৰত যদি আমি নিজৰ কোটা ইউজ কৰোঁ তেতিয়াহ'লে বহুত সফল হ'ব পাৰে সেইটো কাৰণে মই ক'ব বিচাৰোঁ নিজৰ ভৱিষ্যত আচলতে নিজৰ হাততে যেতিয়া তোমাৰ সপোনটো আছিলে কিন্তু ছাৰক লগ পোৱা নাছিলে তেতিয়া কেনেকুৱা অনুভৱ আছিলে তেনেকুৱা একো অনুভৱ নাছিলে মানে যিহেতু পোৱাৰ পিছতো পঢ়িবই লাগিব যেনেকৈ নহওক কষ্টৰ মাজেৰে হ'লেও পঢ়িবই লাগিব ঠিক আছে জোনমণি শৰণীয়া ডাঙৰীয়ানীৰ যিটো আমাক এই অঞ্চললৈ গৌৰৱ কৰি আনিছে তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আজি সফলতাৰ অংশীদাৰ আমি সকলোৱে হৈছোঁ মই জাষ্ট এটা কথা ক'ম জোনমণি শৰণীয়া যেতিয়া এই নাওকটা মিলন বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে ডিষ্টিংশ্যন সহ যেতিয়া উত্তীৰ্ণ হ'ল তেতিয়া তাই ক'ত পঢ়িব কেনেকৈ পঢ়িব সেই বিষয়ত মানে কোনো পথ প্ৰদৰ্শক হিচাপে কোনো থিয় হোৱা নাছিল কিন্তু এইটো কথা স্পষ্ট আৰু সেই সময়ত দেউতাকে এই অঞ্চলৰ এজন শিক্ষক জিতেন ডেকা ডাঙৰীয়াৰ নামটো আমি উল্লেখ কৰিব লাগিব তেখেতৰ লগত দুয়োজনে তেখেতে মোৰ লগত কথা পাতি প্ৰথমে তেখেতক জোনমণি শৰণীয়া গৌৰেশ্বৰত বিজ্ঞান বিষয়ত মানে নামভৰ্তি কৰাৰ কাৰণে যোজনা কৰিছিল তাৰপিছত মই অকণমান সহায় কৰি কিনে মই কৈছিলোঁ বিজ্ঞান বিষয়ত হ'লে গৌৰেশ্বৰতকৈ বাহিৰতে চালি বেছি ভাল হ'ব বাহিৰতে চালি ৰামানুজন একাডেমী তেখেতে পঢ়াৰ কাৰণে যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিছিল প্ৰথম অৱস্থাত কিন্তু আৰ্থিক অনটনৰ কাৰণে তেখেতে মানে পিছুৱাই আহিবলৈ বাধ্য হৈছিলে সেই ক্ষেত্ৰত মই অকণমান সহায় কৰি দিছোঁ ৰামানুজনৰ স্বত্বাধিকাৰীৰ নাম ল'ব লাগিব মৃদুল শৰ্মা ডাঙৰীয়া তেখেতৰ নাম আমি উল্লেখ যদি নকৰোঁ আমি ভুল হ'ব তেখেতৰ তাত মই ফ্ৰী অফ কষ্ট এডমিশ্যন কৰাই দিছিলোঁ তাত কোনো ধৰণৰ মাননি লোৱা নাছিলে মৃদুল শৰ্মা ডাঙৰীয়া একমাত্ৰ মই কথা পাতি দিয়াৰ কাৰণে আৰু মৃদুল শৰ্মা ডাঙৰীয়া এই হিচাপতে মই ধন্যবাদ জনাইছোঁ আৰু মৃদুল শৰ্মা ডাঙৰীয়াই দুবছৰে তেখেতৰ যিটো হোষ্টেল যিটো ডিউজ ফিজ সেই ফিজটো তেখেতে 50% ডিছকাউণ্ট কৰি দিছিলোঁ মই কথা পাতি দিয়াৰ কাৰণে সেইখিনি কথা মই উল্লেখ কৰিব লাগিব আৰু এই হিচাপতে মই আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ জোনমণি শৰণীয়া ডাঙৰীয়ানীক সহায় কৰিছিল আমাৰ সৌপুৰ আউটপোষ্টৰ দীপক শৰ্মা ডাঙৰীয়া প্ৰয়াত তেখেত বৰ্তমান আমাৰ মাজত নাই তেখেতৰ নামটো উল্লেখ কৰিব লাগিব মই এই হিচাপতে কাৰণ তেখেতে সৌপুৰ আউটপোষ্টত যেতিয়ালৈকে আছিল তেতিয়ালৈকে জোনমণি শৰণীয়াক মাহে 1000 টকাকৈ প্ৰতি মাহে 1000 টকাকৈ তেখেতে আৰ্থিক বৰঙণি হিচাপে আগবঢ়াইছিল সেই হিচাপতে মই তেখেতকো মই নামটো উল্লেখ কৰিব লাগিব সদস্য জোনমণি শৰণীয়া ডাঙৰীয়ানীৰ ভৱিষ্যততে উজ্জ্বল হওক তাৰে কামনা কৰিছোঁ ধন্যবাদ